গুগল এনেকুৱা এটা ৱেবছাইট য'ত প্ৰায় সকলো ধৰণৰ তথ্য পোৱা যায়। এতিয়াৰ সময়ত কোনো কিছু জানিবলৈ হ'লে গুগলত সহজে সমাধান পোৱা যায়। কিন্তু এনেকুৱা কিছু বিষয় আছে যিবিলাক গুগলত চাৰ্চ দিয়া মুঠেও উচিত নহয়, কিয়নো চাৰ্চ ইঞ্জিনত সকলো কিছু চাৰ্চ কৰিব লাগিব বুলি এনেকুৱা কোনো নিয়ম নীতি নাই। অৰ্থাৎ এনেকুৱা কিছু বিষয় আছে যিবিলাকৰ পৰা বিৰত বা আঁতৰত থকাই মংগলজনক বুলি ভাবে বিশেষজ্ঞসকলে। এনেকুৱা কিছু বিষয় আছে যিবিলাক ভুলেও গুগলত চাৰ্চ নকৰিব বা উচিত নহয়। নাম্বাৰ 1, নিজৰ নামেদি কেতিয়াও গুগলত চাৰ্চ নকৰিব, কাৰণ ইণ্টাৰনেট এনেকুৱা এটা বিষয় হৈ পৰিছে য'ত প্ৰাইভেচি মেইনটেইন কৰাটো একেবাৰে জটিল হৈ পৰিছে। দেখা গ'ল আপোনাৰ নামত বিয়পি পৰিছে বেয়া কিছু, আপোনাৰ ছবি ব্যৱহাৰ কৰি বেয়া কিছু প্ৰতাৰণা কৰি আছে কোনোবাই। বিভিন্ন ট্ৰল বনাই আছে আপোনাক লৈ, লাজ অপমানত হয়তো মুখ দেখাব নোৱাৰিব আপুনি। ইণ্টাৰনেট জগতৰ পৰা হয়তো আপুনি এইবিলাক মুছি পেলাব বিচাৰিব, কিন্তু বিষয়টো একেবাৰেই সহজ নহয়। সেইকাৰণেই এইবিলাক চাৰ্চ এৰি চলক। নাম্বাৰ 2, ত্বকৰ অৱস্থান। মানুহৰ শৰীৰত বহুত ধৰণৰ চৰ্মৰোগ দেখা যায়, যিবিলাকৰ প্ৰায়ভাগেই বিপদজনক ও ক্ষতিকাৰক। কিছুমান মানুহৰ শৰীৰত এনেকুৱা কিছু চৰ্মৰোগ দেখা যায় যা দেখিলেই ভয় লাগে। প্ৰায় সকলো ধৰণৰ চৰ্মৰোগ আক্ৰান্ত মানুহ গুগলত চাৰ্চ দিলেই পোৱা যায়, আৰু এইবিলাক চৰ্মৰোগ ইমানেই ভয়াৱহ যে চাৰ্চ দি নোচোৱাই ভাল। নাম্বাৰ 3, ৰোগৰ লক্ষণ। বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ বিষয়ে আমি মাজে সময়ে গুগলত চাৰ্চ কৰি থাকোঁ ৰোগৰ লক্ষণ আৰু সমস্যা সম্পৰ্কে। কিন্তু এই কামটো কৰা কেতিয়াও উচিত নহয়, কিয়নো তাতে বেছিভাগেই থাকে ৱেবছাইট পৰামৰ্শ দিয়াৰ কাৰণে, যিবিলাক বেছিভাগেই ডক্তৰসকলৰ দ্বাৰা পৰিচালিত নহয়। লক্ষণ সম্পৰ্কে এই ৱেবছাইটত যিবিলাক লিখা থাকে সেইবিলাক আমাৰ সকলোৰে কামত নাহে। বিভিন্ন ধৰণৰ ভুল তথ্য দি এইবিলাক আমাৰ মন উদ্বিগ্ন ঘটায়, আৰু সেইকাৰণে এইবিলাকৰ বিভিন্ন ভুলভাল তথ্য বাদ দি এজন ভাল ডক্তৰৰ পৰামৰ্শ লোৱা উচিত। নাম্বাৰ 4, প্ৰডাক্ট ৰিভিউ। ইণ্টাৰনেটত অসংখ্য মতামত আছে, বিশেষজ্ঞৰ অভাৱ নাই। ইণ্টাৰনেটত উদাহৰণস্বৰূপে এটা নিৰ্দিষ্ট কছমেটিক সম্পৰ্কে জানিবলৈ আগ্ৰহী আপুনি। সেইটো আপোনাৰ ত্বকৰ কাৰণে ভাল নে বেয়া, কিন্তু ইণ্টাৰনেটত দেখা যাব এক পক্ষ ভাল ক'ব, অন্য পক্ষই বেয়া ক'ব। ফলত দুই পক্ষৰ মতামতত আপুনি কনফিউজ হৈ পৰিব, আৰু সেইকাৰণেই পৰামৰ্শদাতাৰ ওচৰৰ পৰা ভালদৰে পৰামৰ্শ লোৱাটো উচিত। নাম্বাৰ 5, সন্ত্ৰাসী কৰ্মকাণ্ডৰ লগত জড়িত কোনো কিছু। যদি কোনো অস্ত্ৰ তৈৰিৰ ইচ্ছা থাকে, আপুনি সেই বিষয়টোলৈ কেতিয়াও গুগলত চাৰ্চ নকৰিব। এনেকুৱা হয়তো বহুতেই আছে যাৰ মনত ইচ্ছা জাগে যে বোমা কেনেকৈ বনোৱা হয়। নিৰাপত্তাত মাদক নিয়ন্ত্ৰণ সংস্থাই এই ধৰণৰ চাৰ্চ কোনে কৰি আছে তাৰ ওপৰত কঢ়া নজৰ ৰাখে, আৰু এই সম্পৰ্কে চাৰ্চ কৰা ব্যক্তিসকলৰ IP এড্ৰেছ সহজতে সিহঁতে হেক কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগি থাকে শ্বেয়াৰ কৰিব পাৰে, আৰু আপুনি যদি এনেকৈ ৰহস্য ৰোমাঞ্চ, আনকমন আৰু ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ পছন্দ কৰি থাকে তেনেহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। তো দেখা হ'ব আগামী এপিছডলৈ, তেতিয়ালৈকে ভালে থাকিব। ধন্যবাদ।